নমস্কাৰ, সুপ্ৰভাত। সকলোকে স্বাগতম জনাইছোঁ মিতালী চবৰাৰ ইউটিউব চেনেলতে। আৰু আজি মই এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ। আচলতে কিছু মই হাতৰ কাম কৰি থাকোঁ। আপোনালোকে হয়তো ভিডিঅ'সমূহ যদি চাইছে তেতিয়াহ'লে জানিব পাৰিছে নিশ্চয়, মোৰ আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাইছে। গতিকে আজিও ভাবিলোঁ মই এযোৰ কাপোৰ আপোনালোকক দেখুৱাওঁ আৰু কেনেদৰে কৰিলোঁ। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত মই আগৰ ভিডিঅ'ৰ লিংক দিম, আপোনালোকে কেনেদৰে বনালোঁ কাপোৰযোৰ চাব পাৰিব। আৰু আজি মই এযোৰ কাপোৰ আপোনালোকক দেখুৱাম, কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু যদি আপোনালোকে চেনেলটিত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন চাওঁ মই কেনেধৰণে কাপোৰ এযোৰ বনালোঁ। মই ৰিবন এম্ব্ৰইডাৰী কৰিছোঁ। কাপোৰটো হৈছে পলি পাটৰ কাপোৰ আৰু কাপোৰৰ কালাৰটো হৈছে মেহেন্দি কালাৰ, যিটো মেহেন্দি গ্ৰীণ হয় সেইটো কালাৰ হয়। আপোনালোকক দেখুৱাব বিচাৰিছোঁ কাপোৰযোৰ মই কেনেদৰে পিন্ধিম। মানে সম্পূৰ্ণ কাপোৰযোৰ আচলতে আমি নিজেই কৰিছোঁ, জোলন গঠালৈকে গোটেইখিনি কৰিছোঁ সম্পূৰ্ণ কাপোৰযোৰ। আৰু এইযোৰ আছিলে এযোৰ অৰ্ডাৰৰ কাপোৰ। গতিকে আপোনালোকক দেখুৱাম মই কাপোৰযোৰ কেনেদৰে কৰিছোঁ। এইখিনি দেখিছে আপোনালোকে, এইখিনি আচলতে যেতিয়া আমি চাদৰখন পিন্ধিম তেতিয়া এনেকৈ সন্মুখ ভাগত থাকিব। মই আপোনালোকক দেখুৱাম কেনেদৰে পিন্ধিলে থাকিব। যেতিয়া পিন্ধিব কাপোৰযোৰ তেতিয়া সন্মুখ ভাগত এনেকৈ থাকিব, সন্মুখ ভাগত থাকিব। আৰু দেখিছে নিশ্চয় এনেকৈ সন্মুখ ভাগত থাকিব। তাৰপিছত আঁচলটো তেনেকৈ দিয়া হৈছে, মই দেখুৱাম বাৰু আঁচলটো আপোনালোকক। এইখন হৈছে চাদৰখন। চাদৰখনৰ সন্মুখ ভাগত থকাকৈ এনেকৈ বনোৱা হৈছে চাদৰখনত। আৰু চাদৰখনৰ আঁচলত দিয়া হৈছে এনেকৈ। আঁচলটো দেখুৱাবলৈ চাইছোঁ, মই আঁচলটো দেখুৱাম। আৰু চাদৰখনৰ আঁচলটোত মই এনেদৰে বনাইছোঁ। আচলতে ৰিবন এম্ব্ৰইডাৰীৰ যিকেইটা ডিজাইন থাকে বা ৰিবন এম্ব্ৰইডাৰী যেনেকৈ ফুল তুলিব পাৰি, গোলাপ পাহি বা লিলি ডেইজিৰ নিচিনাকৈ যিকেইটা ডিজাইনত কৰিব পাৰি, মই গোটেইকেইটা ডিজাইন এযোৰ কাপোৰত দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক দেখুৱাইছোঁ গোলাপ ফুল কেইপাহ, এপাহ গোলাপ দিছোঁ মই, হোৱাইট কালাৰ গোলাপ, ৰেড কালাৰ গোলাপ, আৰু এইটো হৈছে হোৱাইট কালাৰ। আৰু এনেকৈ মই চেইন চিলাই দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে দেখিছে। আৰু এইটো লিলি ডেইজিৰ দৰে দিয়া হৈছে হোৱাইট ৰিবন, লগতে লাইট পাৰ্পল কালাৰৰ ৰিবনেৰে তেনেকৈ দিয়া হৈছে। এইটো পিংক কালাৰ, হোৱাইট, আৰু এনেকৈ আমি বুকেন দিছিলোঁ। এনেকৈ মই কৰ্ণাৰত ডিজাইনটো দিবলৈ চেষ্টা কৰিছোঁ, কৰ্ণাৰত দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় দেখিছে আপোনালোকে কাপোৰযোৰ। এখন হৈছে চাদৰখন, এনেকৈ দুয়োটা ফালে মই দিবলৈ চেষ্টা কৰিছোঁ, এইখিনি বুকত থাকিব। আৰু এইটো হৈছে আঁচল, দেখিছে আপোনালোকে চাগে, দেখা পাইছে চাগে ভালধৰণে। আপোনালোকে কমেণ্ট বক্সত জনাব কেনেকুৱা পাইছে, কেনেকুৱা হৈছে কাপোৰযোৰ। আচলতে আপোনালোকৰ এটা সুন্দৰ মন্তব্যই বহুতখিনি উৎসাহিত কৰে কামবোৰ কৰিবৰ কাৰণে। গতিকে আপোনালোকৰ কমেণ্টবোৰ আকাৰে বাট চাই ৰ'লোঁ। আৰু যদি আপোনালোকে চেনেলটিত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ এনেকুৱা ভিন্ন ধৰণৰ ভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে জোলোন দেখিছে, মই পাট সূতাৰে জোলোন গাঁঠিছোঁ। হোৱাইটটো দি দিছোঁ, কিয়নো হোৱাইটটো দিলে কালাৰটো বেছি ভাল ধৰণে ফুটি উঠে, সেইকাৰণে মই হোৱাইট কালাৰৰে জোলোন গাঁঠিছোঁ। এনেদৰে বেছি ঘনকৈ দিয়া নাই, মই পাতলকৈ দিছোঁ, কাৰণ পাতলকৈ দিলে জোলোনবিলাক ভাল লাগে, সেইকাৰণে মই পাতলকৈ দিছোঁ। মই চাদৰখন থ'লোঁ, এতিয়া মই আপোনালোকক মেখেলাখন দেখুৱাম। আৰু এইখন হৈছে মেখেলাখন, এইখন মেখেলাখন আপোনালোকে দেখা পাইছে চাগে। এইখন মেখেলাখন যিটো ভাগত থকা ডিজাইনটোৰে মই এনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে মেখেলাখনৰ দামত থাকিব, এনেদৰে থাকিব মেখেলাখন। এইখন হৈছে মেখেলাখন, এখন দেখিছে আপোনালোকে মেখেলাখন চাগে, এখন মেখেলাখন। আৰু মই দেখুৱাম ব্লাউজটোত বহুত হেভিকৈ ফুল দিয়া নাই। আৰু এইটো হৈছে ব্লাউজ পিচ। আচলতে ব্লাউজ পিচটো মেখেলাৰ লগতে আছে, কাটি ল'ব হোৱা নাই, চিলাওঁতে কাটি ল'ব লাগিব।
এতিয়া মই কাটি লোৱা নাই, এনেকৈ ইয়াতে মই ব্লাউজ পিচটোৰ কাৰণে মই ফুল কৰিছোঁ আৰু এয়া হৈছে ব্লাউজ পিচ ফুলটো। এয়া ব্লাউজৰ যেতিয়া পিন্ধিব তেতিয়া হাতত থাকিব, মানে এনেদৰে থাকিব। মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ থাকিব। যেতিয়া পিন্ধিব এনেকৈ হাতত এনেকৈ থাকিব, ব্লাউজটো পিন্ধিলে এনেকৈ এইখিনি থাকিব। যেতিয়া চিলাব হাতত এনেকৈ ধুনীয়াকৈ এইখিনি থকাকৈ মই এনেকৈ বনাইছোঁ। নাজানো কিমানখিনি ভাল হৈছে, আপোনালোকে কমেণ্ট কৰি জনাব বনাব পাৰিছেনে নাই, জানিছেনে নাই। আৰু এইটো এটা আচলতে এনেকৈ বনাইছোঁ হাত দুটাত পৰাকৈ, আৰু বহুত সেনেকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ। আচলতে আপোনালোকে জনাব কেনেকুৱা পালে। এইখন মেখেলাখন আৰু চাদৰখন অলৰেডি দেখালোঁ। গতিকে আপোনালোকৰ মতামতলৈ বাট চাই ল'লোঁ। ধুনীয়া ধুনীয়া মন্তব্য পালে কাম কৰা উৎসাহ দুগুণ হয়। গতিকে আশা কৰোঁ আপোনালোকে সুন্দৰ সুন্দৰ কমেণ্টেৰে আগবঢ়াই লৈ যাব, আৰু ভৱিষ্যতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে চাই থাকিব মিতালী চুবুৰীয়া ইউটিউব চেনেল। আজিলৈ মই মিতালী বিদায় লৈছোঁ, অন্য এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।